নমস্কাৰ বন্ধুসকল, মই প্ৰতীক্ষণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এভৰি মোমেণ্ট ইফৰ্ট প্ৰতীক্ষণ প্ৰয়াস। মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ তৰফৰ পৰা আন্তৰিক হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনাইছোঁ। লগতে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে ইমান কষ্ট সাধনা অধ্যাৱসায়ৰ দ্বাৰা তেওঁলোকে ইমান এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। জীৱনত প্ৰথমটো সফলতাৰ পাছত তুমি কেতিয়াও ৰৈ নাযাবা, থমকি নৰবা, কিয়নো দ্বিতীয়বাৰ সফলতাৰ পথাৰখনত যদি তুমি খোজ পেলাব নোৱাৰা, তেন্তে তোমাক বহুতো লোকে হয়তো ভাবিব পাৰে বা ক'ব পাৰে যে প্ৰথম সফলতা তোমাৰ সৌভাগ্য হৈ আছিল। তুমি যদি তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব বিচাৰা, তেন্তে গভীৰ সাধনা, একাগ্ৰতা আৰু অধ্যাৱসায়েৰে তোমালোকে অটুট ৰাখা, কিয়নো অধ্যাৱসায় অবিহনে কোনেও সফলতা অৰ্জন কৰিব নোৱাৰে। 100%ৰ ভিতৰত 99%ই তোমাৰ অধ্যাৱসায়, বাকী 1%হে তোমাৰ সৌভাগ্য। তুমি যোনটো বিভাগত, প্ৰথম বিভাগত বা দ্বিতীয় বিভাগত বা তৃতীয় বিভাগত যোনটো বিভাগতেই উত্তীৰ্ণ নোহোৱা কিয়নো, বৰ্তমান এটা কথাই মনত খুদুৱাই আছে যে মই কোনটো বিভাগত পঢ়িম বা কোনটো বিষয়ত পঢ়িম, আৰ্টছ, কমাৰ্চ, ছায়েন্স। যিসকলে মাধ্যম বা নৰম প্ৰকৃতিৰ তেনেকুৱা ধৰণৰ, তেখেতসকলৰ বাবে কৈছোঁ, প্ৰথম বিভাগৰ বা ফাৰ্ষ্ট ক্লাছৰ ষ্টুডেণ্টসকলৰ বাবে নহ'বও পাৰে আৰ্টছ, কমাৰ্চ, ছায়েন্স তথা কলা শাখা, বাণিজ্য শাখা বা বিজ্ঞান শাখা যোনটো বিভাগতেই তেওঁলোকে পঢ়িম বুলি ভাবিছে। এই বিভাগসমূহ নিৰ্বাচন কৰোঁতে আৱেগেৰে নহয়, বিবেগেৰে তেওঁলোকক মই ভাবিবলৈ, চিন্তা কৰিবলৈ মই অনুৰোধ জনাইছোঁ, কিয়নো বহুতো কথা ক'ব পাৰে। মই কোনটো বিভাগৰ বাবে উত্তম বা যোনটো বিভাগৰ মানদণ্ডৰ হয়, সেই বিভাগটো তেখেতসকলে নিৰ্বাচন কৰি লওক। সদৌ শেষত তুমি নিজক প্ৰশ্ন কৰা যে মই কোন, আৰু এই মইজনে যিটো উত্তৰ দিব তোমাক, সেইটোকে নতহিৰে পালন কৰা, মানি লোৱা। দেখিবা তুমি আগুৱাই যোৱাত কোনো বাধাৰ সৃষ্টি হ'বই নোৱাৰে। এতিয়াৰ বৰ্তমানৰ সময়বোৰ হ'ল বৰ্তমানৰ যুগ, আধুনিকতাৰ যুগ, কম্পিউটাৰৰ যুগ আৰু কম্পিটিশ্যনৰ যুগ। এই প্ৰতিযোগিতাৰ যুগত তুমি কেতিয়াও আনৰ লগত প্ৰতিযোগিতা নকৰিবা, প্ৰতিযোগিতা সদায় নিজৰ লগত কৰিবা। আনৰ লগত কম্পিটিশ্যন কৰিলে বা প্ৰতিযোগিতাত ভাগ ল'লে তেওঁ যিটো লাইনত যাব, তুমি সেই লাইনতে যাব লাগিব। তেওঁ যদি বেয়া পথে যায়, তেতিয়া তুমিও সেই বেয়া পথটোকে অনুকৰণ কৰিব লাগিব, যাব লাগিব। সেয়েহে তুমি এটা নিজেই পথ সৃষ্টি কৰি লোৱা, যেনেকৈ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। গতিকে তুমি নিজেই ভাবা যে আনে যোৱা পথত মই যাম, আনে যোৱা পথত বাদ দি তোমালোকে এটা নতুন পথৰ সন্ধান কৰা। যোনটো বিষয়ত পঢ়িম বুলি ভাবিছা, সেই বিষয়টোত বা বিভাগটোত তুমি নিজকে এবাৰ মূল্যায়ন কৰি চোৱা। যদি তুমি ভাবিছা যে এটা বীজৰ পৰা কেনেকৈ পুলি ওলাল, জীৱ জন্তুৱে কিয় পোৱালি দিয়ে, কণীৰ পৰা কিয় পোৱালি হয়, আৰু যদি তুমি ভাবিছা মই কমাৰ্চ তথা বাণিজ্য শাখাত পঢ়িম, তেতিয়াহ'লে তুমি ব্যৱসায় বাণিজ্যৰ বিষয়ে যদি তুমি ভাল পোৱা, টকা পইচাৰ লেনদেনৰ বিষয়ে যদি ভাল পোৱা, ভৱিষ্যতে যাতে এজন উদ্যোগী হ'ম বুলি ভাবিছা, এটা কোম্পানী ষ্টাৰ্ট কৰিম বুলি ভাবিছা, তেনেকুৱা ধৰণৰ যদি ভাবিছা, তেতিয়াহ'লে তুমি বাণিজ্য শাখাক নিৰ্বাচন কৰা। আৰু যদিহে তুমি ভাবিছা যে মই কলা শাখাতেই পঢ়িম
বা সমাজৰ কাম কাজসমূহ কৰি মই ভাল পাওঁ বা সমাজৰ হকে মই আগবাঢ়ি ভাল পাওঁ, নিজৰ ঘৰখনক, দেশখনক, সমাজখনক উন্নতি কৰাৰ কথা চিন্তা কৰিছা বা তেনেকুৱা ধৰণৰ যদি তুমি চিন্তাধাৰা কৰিছা, তেতিয়াহ'লে তুমি কলা শাখাত এনেকৈ ধৰণে তুমি নিজেই নিজৰ ওপৰত মূল্যায়ন কৰি লোৱা যে মই কোনটো বিভাগত পঢ়িম, কোনটো বিভাগত পঢ়িলে মোৰ ভাল হয়, ভৱিষ্যতে মই সফলতা অৰ্জন কৰিব পাৰোঁ। তুমি সেই বিভাগসমূহ নিজেই নিজক নিৰ্বাচন কৰি লোৱা। আৰু এতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাসকলক যিহেতু সকলোৱে সম্বৰ্ধনা জনাব, সম্বৰ্ধনা জ্ঞাপন কৰিব, কিন্তু দ্বিতীয় বিভাগত বা তৃতীয় বিভাগত উত্তীৰ্ণ কৰাসকলক সম্বৰ্ধনা জনোৱাটো খুব কমহে দেখা যায়। মই বিশেষকৈ তৃতীয় বিভাগত যিসকলে উত্তীৰ্ণ হৈছে, মই তেখেতসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, কিয়নো প্ৰথম বিভাগ বা দ্বিতীয় বিভাগ তেওঁলোকে হয়তো মাজ বাটতে হেৰাই যাব পাৰে, নিজৰ অস্তিত্ব বৰ্তাই ৰাখিব নোৱাৰিবও পাৰে, কিন্তু যিসকলে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে তেখেতসকলে কিন্তু সমাজৰ ৰীতি নীতি, কলা সংস্কৃতি, কৃষ্টি, ভাষা আদি সকলোসমূহ জীয়াই ৰাখে, প্ৰাণৱন্ত কৰি তোলে। তেখেতসকললৈ মই সেইবাবে বিশেষভাৱে মোৰ ফালৰ পৰা আন্তৰিক হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলেও যাতে ভৱিষ্যতে নিজকে আগুৱাই লৈ যাওক, শিক্ষা জগতখনত আগবঢ়াই নিয়ক, কাৰণ শিক্ষা এনে এটা বস্তু যে ই কেঁচুৱা সময়ৰ পৰা মৃত্যু পৰ্যন্ত জীৱনব্যাপী এটা চলি থকা প্ৰক্ৰিয়া। শিক্ষা কেতিয়াও শেষ নহয়, আৰু শিক্ষা মানুহে আমি সদায় এটা নতুন নতুন জ্ঞান ল'বলৈ, আয়ত্ব কৰিবলৈ আমি আগ্ৰহী হ'ব লাগে। শেষত এটা কথাই কওঁ, মাৰ্কশ্বিটখন বা চাৰ্টিফিকেটখন জীৱিকা নিৰ্বাহৰ পথহে হ'ব পাৰে, জীৱন হ'ব নোৱাৰে, জীৱিকাৰ নিৰ্বাচনৰ পথহে হ'ব পাৰে। আৰু শিক্ষাগুৰুক সন্মান কৰিবলৈ শিকিবা, তোমালোকে মাতৃগুৰুক সন্মান কৰিবলৈ শিকিবা, পিতৃগুৰুক সন্মান কৰিবলৈ শিকিবা। ধন্যবাদ, এইখিনিকেই ক'লোঁ। জয় আই অসম।